বন্ধুসকল 162তম ফুলগুৰি দেৱা ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'বলৈ আগবাঢ়িছে। এয়া মূল সভাৰ থলী কৰ্ণীতি অত্যাচাৰী শাসন শোষণৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্ৰাককালতে পৰাধীন ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ অতীত কেমন্বিত ফুলগুৰি ধেৱা স্বাধীনতাকামী কৃষক ৰাইজৰ অফুৰন্ত দেশ 61 চনৰ 18 অক্টোবৰত ফুলগুৰি বৰ আহৰণৰ তলত সাধু ৰজা আৰু পাচুৱাৰ নেতৃত্বত ফুলগুৰি জাগিয়া দেওবাৰী কটকগুৰি ৰহা টুপাকুচি মোলাকাটা বাৰপুতীয়া চহৰী উত্তৰকলা মায়া বঘৰা কুমৌ গুভা আৰু কপিলিপৰীয়া ৰাইজমেল পাতি ব্ৰিটিছ ৰাজ শাসনৰ কৰ্ণীতি আৰু শোষণ শাসনৰ বিৰুদ্ধে সংঘবদ্ধভাৱে গণপ্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদী কৃষক ৰাইজৰ লেফটেনেণ্ট চিকাৰ চাহাব আৰু ব্ৰিটিছ ৰাজ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ ঘোষণা কৰিছিল। এই বিদ্ৰোহৰ অন্যতম হোতা আছিল ফুলগুৰিৰ কাটিয়াল আলম, সম্পাল আলম, জম্বল আলম, মহিকোচ, কলি ডেকা, ঔগুৰিৰ চাংবৰ আলম, দেওবাৰীৰ বাহুবলী বাহু কবত্য, বনমালী কবত্য, কটকগুৰিৰ লক্ষ্মণ সিং, হেবেৰাল আলম, টপাকুচিৰ ৰংবল আলম, ৰূপচীৰ সংগ্ৰামৰ স্বতঃস্ফূৰ্তভাৱে এই সাধু ৰজা পাচুৱাৰ নেতৃত্বত ইয়াত সমবেত হৈছিল। এয়া আছিল ব্ৰিটিছ ৰাজ শাসনৰ কৰ্ণীতি আৰু অত্যাচাৰী শাসন শোষণৰ বিৰুদ্ধে ফুলগুৰিয়াবাসী ৰাইজৰ এই গৌৰৱোজ্জ্বল সংগ্ৰামী ইতিহাস। এই ইতিহাসটোক আমি আজি 162তম বৰ্ষত ইতিমধ্যে ভৰি দিছে। এই 162তম বৰ্ষৰ এই অনুষ্ঠানটোক প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব খুজিছোঁ আৰু তেখেতসকলৰ যি কৰ্তব্য সজাগতা আৰু দেশৰ প্ৰতি ভাল পোৱাৰ যি আদৰ্শ, এই আদৰ্শক আহি থকা প্ৰজন্মৰ ওচৰত যাতে আমি চালিকা হিচাপে শিক্ষক মৃত্যু হিচাপে স্বীকৃতি দিয়াৰ আজিও স্বীকৃতি দিয়াৰ পৰা ইয়াক বঞ্চিত কৰি ৰাখিছে, আজি ইয়াক অৱহেলিত কৰি ৰাখিছে। কিন্তু আমি কৃষকসকলে এই অনুষ্ঠানটোৰ প্ৰতি বছৰে কৃষক বিদ্ৰোহক আমি ৰাষ্ট্ৰীয় সমস্যা বা ৰাষ্ট্ৰীয় বিপ্লৱ বা বিদ্ৰোহ হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদানৰ বাবে সদায় আমি দাবী কৰি আহিছোঁ আৰু দাবী কৰি যাম আৰু ভাবোঁ আমাৰ এই প্ৰচেষ্টাই এদিন নহয় এদিন ইয়াত ৰাষ্ট্ৰীয় সেৱা উৎসৱ উদযাপন সমিতিৰ অন্যতম সাধাৰণ সম্পাদক মনোজ দাসদেৱক অনুৰোধ জনাইছোঁ। আমার মই সমূহ ফুলগুৰিয়া ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন আৰু কালি কাতি বিহুৰ শুভেচ্ছা জনালোঁ। এটা কথা ভাবিলে মোৰ আজিও আচৰিত লাগে। 162 বছৰৰ আগতে যিসকলে শিক্ষা দীক্ষাৰে কোনোদিন কোনো পোহৰ পোৱা নাছিলে, সেইসকল ব্যক্তিয়ে আজি কাতি বিহুৰ দিনাও তেওঁলোক আত্মমৰ্যাদা স্বাভিমান ৰক্ষা কৰিবলৈ ওলাই আহিছে আৰু তেওঁলোকে তেওঁলোকৰ বৰ্তমানটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে দান দিব। কিন্তু আমি সেই আত্মবলিদানৰ মৰ্যাদা আজিও দিব নোৱাৰিলোঁ, কাৰণ ফুলগুৰি ধেৱাত আজিও কোনো এখন চৰকাৰী গাঁত পাতি নল'লে।
কোনো এখন চৰকাৰে নল'লে আজিলৈকে কোনো লোৱাই নাই যে কিবা ইতিমধ্যে আমাৰ এই সেৱা দিৱসৰ মূল কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আমাৰ কাৰ্যসূচী অনুসৰি দ্বিতীয় কাৰ্যসূচী আমাৰ সেৱাস্তম্ভত বন্তি প্ৰজ্বলন এই কাৰ্যসূচী বা কাৰ্যসূচী সম্পন্ন কৰিব সন্মানীয় কাৰ্যসূচী সভাপতি তথাৰ শ্ৰী গণেশ বৰদলৈ ডাঙৰীয়াই তেখেতক Hello. শাসন শোষণৰ বিৰুদ্ধে ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে তেখেতসকলৰ পবিত্ৰ স্মৃতিত আমি আজি এই গতিকে বন্তি জ্বলোৱাৰ কাৰণে আমাক উদ্যুক্ত সংগঠনৰ তৰফৰ পৰা আহ্বান জনাইছে তেখেতৰ আহ্বান কৰি আমি বিৰোধ কৰিলোঁ নাই মই আপোনাৰ হৈ গৈছে এতিয়া আমি আহি সমাবেত হৈছোঁ তথ্য ফলকৰ সমীপত এই তথ্য ফলকৰ তলতে আমি এগছি বন্তি প্ৰজ্বলন কৰিব বিচাৰিছোঁ এই কাৰ্যসূচীত এই বন্তিভাগ প্ৰজ্বলন কৰিব আমাৰ সেৱা উদযাপন সমিতিৰ সন্মানীয় উপসভাপতি শ্ৰী হেম কুমাৰ ৰাজবংশী ডাঙৰীয়া তেখেতক আমি বন্তিভাগ প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ গামোচা তেখেতক এই বন্তিভাগ প্ৰজ্বলন কৰাৰ পূৰ্বে আমি সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচা জনাব বিচাৰিছোঁ তেখেতক এখন ফুলাম গামোচাৰ আদৰণি জনাব সমিতিৰ অন্যতম বিষয়ববীয়া শ্ৰদ্ধাৰ জীৱন শইকীয়া ডাঙৰীয়াক আগে দি আহিল ডাল লাগে এশক বিদ্ৰোহৰ ১৬২তম উদযাপন দিৱসত সমবেত হোৱা সমগ্ৰ পঢ়ি সমাজলৈ বৰ আন্তৰিক সেৱা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ সেৱাৰ বিষয়ে এতিয়া বিতং বেছি কোৱাৰ হয়তো আমাৰ প্ৰয়োজন নাই আমি ইতিহাস প্ৰায় সকলোৱে জানো আৰু ইয়াৰ পাছতে এতিয়া মানুহপুৰা বিললৈ অসমৰে এটা গৌৰৱপূৰ্ণ দিৱস দক্ষিণ জাগিয়াল গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ পেটবৰ গাঁৱৰ পিছৰ যি পিছফালৰ জালাহ অঞ্চল ইয়াতে আছে মানুহপুৰা বিল আৰু তালৈ যাত্ৰা হ'ব আমাৰ ফুলগুৰি অঞ্চলতে নহয় সমগ্ৰ কাৰ্যসূচী দুটা হ'লে
দৌৰ মাৰিছিলে আকৌ মাৰোঁতে বেলেগ বেলেগ লাগিলে সভাপতি পৰিয়ালৰ পৰিণামী গুণাল ৰাজীৱ এটি মন্দিৰে বীজ শ্ৰমিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাওঁ আমি তিনিটা কাম যাব বুলি অনুৰোধ কলগী দেৱৰ শ্বহীদ বাহুকুৰ বৰ্ত বাহুকুৰ বৰ্তৰ কলগী দেৱৰ এগৰাকী অন্যতম ব্যক্তি যিগৰাকী ব্যক্তিয়ে সিংহা চাহাবক একেটা সময়ত হত্যা কৰিছিল বুলি জনা যায় তেওঁৰে পৰিণতি বনাওঁতা মন্ত্ৰী প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে